which country accepted the policy of dual citizenship? কোনটো কান্ট্রি একসেপ্ট কৰে ডুৱেল চিটিজেনশ্বিপ? আমি জানো যে ইণ্ডিয়া অনলি ছিংগল চিটিজেনশ্বিপ কৰে, তো সেইকাৰণে এইটো ইণ্ডিয়া হ'ব নোৱাৰে। ইয়াৰ শুদ্ধটোতো কি হ'ব? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন নম্বৰ 4, দ্যাট ইজ USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। আমি যদি চাওঁ কোনটো কোনটো কাণ্ট্ৰিৰ পৰা আমাৰ সংবিধানত বড় কৰা হৈছে বস্তুবিলাক, তো ফাণ্ডামেণ্টেল ৰাইট USৰ পৰা লোৱা হৈছিলে। ছিংগল চিটিজেনশ্বিপ is taken from United Kingdom, এটো আপোনালোকে চাব পাৰে। US dual citizenship চলে। ইম্পিচমেন্ট টু দ্য প্ৰেসিডেন্ট, যোনটো ইম্পিচমেন্ট আৰ্টিকল 61 নৰ আন্ডাৰত আমি কৰো প্ৰেসিডেন্টৰ, হেতু ইউনাইটেড ষ্টেটৰ পৰা লোৱা হৈছে। আপোনালোকে এটো স্ক্ৰিনশ্বট মাৰি থৈ দিব পাৰে, ইম্পৰ্টেন্ট হয় এটো। এটো বিভিন্ন এক্সামত খুদি দিয়ে, দি দিব পাৰে যে ক্যাবিনেট সিস্টেমটো কোনটো কান্ট্ৰিৰ পৰা লোৱা হৈছিলে।